কবিতাৰ শিৰোনাম নীৰৱতাই প্ৰিয় মোৰ। কবি ঋষামণি আখতাৰা, আবৃত্তি নিৰ্মালী শৰ্মা। নীৰৱতাই প্ৰিয় মোৰ। ভাল পাওঁ মই সাগৰৰ গভীৰতা, ভাল পাওঁ মই এন্ধাৰৰ নীৰৱতা। আৰু লিখি থাকোঁ মাজে মাজে দুই এটা বিষাদৰ কবিতা। আৱেগিক মই মুঠেই নহয়, ভাল পাওঁ মাথো আনৰ সমভাগী হয়। যাৰ বাবে বহুত লোকেই কয়, চকু পানীয়ে হেনো মোৰ সবাতোতকৈ আপোন হয়। বিভিন্ন জনৰ দুখ বিষাদবোৰক কাঢ়ি নি সজাই দিওঁ কবিতাৰ ৰূপত। নুবুজাজনে সন্দেহেৰে ভাবে, ইমান দুখ কিয় কবিৰ মনত। কবিতাৰ দৰে কবিজন নহ'বও পাৰে আবেগিক, ৰোমান্টিক বৰ প্ৰিয় হ'লেও নাথাকিব পাৰে কোনো প্ৰেমী। কবিৰ হৃদয় নুবুজিব আপুনি, মিছাতে কৰিছে কিয় ভুল। পোহৰতো এন্ধাৰ দেখে, এন্ধাৰতো জোনাক চাই হৈ থাকে মজগুল। নাভাবিব মিছাতে আৰু কবিৰ হৃদয়ৰ কথাবোৰ। হাঁহিবোৰক সমাধিস্থ কৰোঁতে হেৰাই যায় জীৱনৰ ৰংবোৰ। ধন্যবাদ।